বন্ধুসকল আজি যাওঁ বলক পথাৰলৈ যাওঁ। বহুত দিন যোৱা নাছিল পথাৰত। আজি পথাৰৰ পিনে যাওঁ, কেনেকুৱা হৈছে খেতি চাই আহোঁ। আহকচোন বাৰু পথাৰত যাওঁ, কেনেকুৱা হৈছে খেতি চাওঁ। এই আৰম্ভ হৈছে দেই, এইবিলাক আমাৰ সোণালী ধান। চাওক বন্ধুসকল, এইবিলাক সোণালী ধান, এইবিলাক আপোনাৰ সেইদিনা বৰষুণত বতাহত এইবিলাক পৰি গৈছে। এই চাওক ধান ওলাইছে, সোণালী ধান। আমাৰ কবিতা এটা আছিল নহয়, আঘোণ মাহত সোণালী ধান থাকে পথাৰ ভৰি। চাওক, আজি বহুত দিন অহা নাছিল মই পথাৰত, আজি অলপ আহিলোঁ আৰু। এইবিলাক নেট দিব লগা হৈছে, তাৰমানে আপোনাৰ ছাগলী গৰুৰ ইমান উৎপাত, এই খেতিবিলাক খাই পেলাই। এইবিলাক জেউৰা দিব লগা হৈছে। এইবিলাক চাওক, এইটো আপোনাৰ এইটো ধান হ'ল ৰঞ্জিত শ্ৰাৱণ। তাৰমানে এইটো বানপানী প্ৰতিৰোধী ধান। এইটো তাৰমানে আপোনাৰ 10-15 দিন পানীত তলত থাকিলেও একো নহয়। এইটো নতুন ধান। এইটো চাওক, শাওণমহীয়া ৰ'দত মূৰৰ ঘাম মাটিত পেলাই কিছুমান মানুহৰ সহযোগত কৰিছোঁ আৰু আজিকালিতো হাল নাইয়ে, গৰু হাল নাইয়ে, চব ট্ৰেক্টৰতে হৈ যায়। খেতি কৰিলে ধান হ'ব, যিকোনো পাচলি শাক পাচলি হ'ব। মাটিৰ ডৰাটো এনেই পেলাই থ'লে একো নহ'ব। কিছুমান ধান ওলাইছে, কিছুমান ধান ওলোৱা নাই। এইবিলাক আপোনাৰ ধান ওলোৱাই নাই। এইটো হ'ল আইজোং ধান দেই, চাওক এইটো আইজোং ধান। আৰু এইটো আপোনাৰ তিল খেতি কৰিছোঁ মই। এইটো তিল খেতি চাওক, এই তিল খেতি, এই তিল ফুল, এই তিল গছৰ ফুল, তিল গছৰ ফুল চাওক, তিল গছৰ ফুল। এইবিলাক তিল গছ, এই তিল গছ চাওক, তিল খেতি। তিল খেতি কৰিছোঁ এইবিলাক। মোৰ সন্মুখৰ ঘৰতে এইখন পথাৰ। মোটামুটি আপোনাৰ 200 বিঘামান আছে মাটি। 20-30টা খেতিয়কৰ পৰিয়াল চলে এইখিনি মাটিৰেই। চাই লওক বন্ধুসকল, বৃহত্তৰ এলেকা। তথাপি আৰু ভাল হ'লহেঁতেন, কিন্তু আপোনাৰ বানপানীয়ে বহুত কঠীয়া নষ্ট কৰি দিলে। তাৰপিছত আৰু কঠীয়া পাৰিব লগা হ'ল, পলম হৈ গ'ল অলপ এইবাৰ। কিছুমানে আৰু ধান খেতি কৰিব নোৱাৰিলে। চাওকচোন, এইবিলাক খেতি কৰিব নোৱাৰিলে, কঠীয়া নাপালে, কঠীয়াবিলাক বেয়া হৈ গ'ল। এইবিলাক মোৰ হ'ল চেগুন গছ, এইবিলাক চাওক। এই চেগুন গছ ৰুইছিলোঁ সৰুতে, এতিয়া ডাঙৰ হৈছে আৰু। এইটো আমাৰ পুখুৰীৰ কাষৰ ৰাস্তা। এইটো ৰাস্তাৰে খেতি পথাৰত আহিব লাগে। এইটো ৰাস্তা, এইটো আমাৰ পুখুৰী। তেতিয়াহ'লে আজিলৈ আহোঁ বন্ধুসকল, আপোনালোকক লগত লৈ আৰু পথাৰত আহিম কেতিয়াবা। ভিডিঅ'বিলাক চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব, লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ। জয় জৱান জয় কিষাণ।